हे गाइस गुड इवनिंग निकुज ब्लगर आन एटा भिडिओले सकलोके स्वागतम जनाइछु। आशा करो भिडिओटु चाइ सकलोए ভাল पाब और प्लीज भिडिओटु चाइ जदि ভাল पाए लाइक कमेन्ट शेयर और सब्सक्राइब करि दिबो। मोबाइल बेटी दादा এতিয়া মই এনে ওচৰতে অলপ ফুৰিব ওলাইছো। আপোনালোককো অলপ অলপ দেখাই যাওঁ বলকচোন ক'তনো যাওঁ মই। দুগানতে আউজিলে হিৰত ভাগেনে চিকুনে খুন্তু পনি তোমাৰ মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেঁপাহত বুটলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মুক জীয়াই তুলিলা মুক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ এতিয়া ঘৰ পালোহি আৰু ছাদত আহিছো। চাওকচোন আমাৰ পাছফালৰ পৰিৱেশটো ইমান ধুনীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়া বতাহ মাৰি আছে, গছবোৰ ইমান ধুনীয়াকৈ লৰি আছে, একেবাৰে ঠাণ্ডা পৰিৱেশ। এটা মোবাইল অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টত মোৰ নিজৰ কাৰণে, আজি আহিলে। বলকচোন বক্সটো আপোনালোকৰ লগতে আনবক্সিং কৰোঁ। কুম্বলি ফাকেৰে স্মৃতিৰে খিলাপাত পৰেনে মনতে তোমাৰ হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ কবিতা মোবাইলটো ৰিয়েলমি 8 5G কেনেকুৱা হয় নাজানো, আগতে ব্যৱহাৰ কৰি পোৱা নাই। আপোনালোকে যদি ব্যৱহাৰ কৰিছে ক'বচোন কমেণ্ট বক্সত। এইজোপা কি গছ বাৰু আপোনালোকে চিনি পাইছেনে? যদি পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু যিসকলে চিনি পোৱা নাই সেইসকলৰ বাবে কৈছোঁ, এইজোপা হৈছে কাজু বাদামৰ গছ। গছজোপা মোৰ শহুৰ দেউতাই ৰোৱা 30 বছৰমান আগতে। তেখেত ডিফেন্সত চাকৰি কৰি থাকোঁতেই ৰোৱা, কিন্তু তেখেত এতিয়া নাই, কিন্তু গছজোপা স্মৃতি হিচাপে এতিয়াও আছে। মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ কাজু বুটলি আছো।
আৰু এয়া দাদাহঁতেও ৰুই আছে ওচৰতে।